আচ্ছা ভার্ব কিমান প্ৰকাৰৰ আছে কোনোবাই জানেনে বাৰু তোৰ হাতখন উঠি আছে এই আৰুৱা হাত নামা নাই নাই সুস্মিতা জানিবও পাৰে একো ডাঙৰ কথা নহয় বাৰু কোৱাচোন মোহন ভাৰ্ব কেই প্ৰকাৰৰ ভাব ভাব মানে এনে বহুত আছে ভাৰ্ব বহুত প্ৰকাৰৰ কোনোবাই যদি এনেকে ভাবিছে কোনোবাই আকৌ এনেকে ভাবিছে কোনোবাই যদি এনেকে ভাবিছে কোনোবাই যে এনেকে ভাবিছে কোনোবাই যদি মাকৰ কথা ভাবিছে কোনোবাই আকৌ কমল ভনীয়েকৰ কথা ভাবিছে মাইণ্ড ব্লয়িং এইবিলাক কথা কিতাপতো নাপায় বঢ়িয়া ক'ত শিকিলি আপোনাৰ বাদ দি কৈছে চা আজি মই কিবা এটা ক'ব পাইছো তহঁতে কিয় নেকলেছ কৰিছ সি ইমানখিনি ক'ব যে পাৰিছে ন মেডাম পাঠ্যভূমি জ্ঞান আচল জ্ঞান নাছে বহুত বস্তু মানুহে বাহিৰৰ পৰা টেপচা কৰিব পাৰিছে যিটো আজি মই কৈ ওলাই গলো চা মোহন বহাচোন বহা বাহ মই শিকাম সকলোকে ভাৰ্ব মানে কি তাৰ আগতে সকলোৱে কাগজ পেন ওলাই লওক এতিয়া মনত ৰ'ল নে সকলোৰে ভাৰ্ব মানে কি য়েছ মেম মোৰ মিহিকে মনত ৰৈ গ'ল মেম ওকে তেতিয়াহ'লে মই এতিয়া টাইপছ অফ ভাৰ্বছ লিখিম আপোনালোকে সকলোৱে লিখি ল'ব চ' কি লিখিলোঁ এতিয়া কোনে ক'ব পাৰিব য়েছ মেম মই পাৰিম ভেৰি গুড পিছে কোনোবাই ক'ব পাৰিবনে এইবোৰ কি ইমান পিয়া লাগিছে কোনে ক'ব য়েছ মেম মই মিহিকে দুটামান ক'ব পাৰিম নতুনকে জইন কৰিছ হে চিনিয়ৰখিনি অভাৰটেক কৰিলে বেয়া লাগে কেকেদা আপুনি কিবা ক'ব নেকি দুটা খাম মানে দুটা কম বাকীখিনি ইহঁতকো সুবিধাটো দিয়ক নহ'লে আপোন পেটীয়া হৈ যাম নহয় ঠিক আছে কওক এইফালে উঠি আহক যাওক চা দুটা কওক আপুনি ওলাই যাওক কওক আকৌ কম চা দুটা কৈ দিয়ক আমাৰ জেগাখনৰ সমানটো ৰাখি দিয়ক চা কেকেদা নোৱাৰে যদি গুচি আহক কিয় টাইম লছ কৰি আছে কোনে ক'লে মই নোৱাৰো বুলি তেন্তে কওক আকৌ দুটামান কম হ'ব কওক এই মেইন ৱাৰ্ডটো কি কওকচোন এইটোৱে হ'ল মেইন মেইন ভাৰ্বটো হৈছে সি সদায় মেইন তাৰ ওপৰত কোনো নাই এক্সাম্পল আমাৰ ছাৰৰ ওপৰততো আমাৰ কোনো নাই মেইন এই মালটো কি লিখিলে ৰেগুলাৰ ভাৰ্ব ভাৰ্ব ৰেগুলাৰ ভাৰ্ব যিটো আমি এনি টাইম ৰেগুলাৰ ফাং ফুং নাই ডিউটি টাইম মতে আহে লাইক মি সেইবোৰ ৰেগুলাৰ ভাৰ্ব মিছ নকৰে কেইটা এইবিলাক হয় জানো মেডামক সোধ মই নিজে কোৱা মানুহটোৱে কি বুলি কওঁ মেডাম এইটো কি লিখিলে দিছ ইজ ইৰেগুলাৰ ভাৰ্ব ইহঁতবিলাক মানে ইৰেগুলাৰ ফাং ফুং ইহঁত ইৰেগুলাৰ ভাৰ্ব কেনেকুৱা দিছো এনেকে পঢ়িব পাৰিনে